নমস্কাৰ ইয়ৰ সাইডলৈ আপোনাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ পূৰ্বৰ দৰে গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ দৰে আজিও অতিকে গুৰুত্বপূৰ্ণ ভিডিঅ' এটাৰ সৈতে আপোনালোকৰ মাজত পুনৰ উপস্থিত হৈছোহি গতিকে অকণো পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ আজিৰ খণ্ডৰ ভিডিঅ'টিত থাকিব অসমৰ জনপ্ৰিয় সাহিত্যিকসকলৰ ছদ্মনাম আৰু তেওঁলোকৰ আত্মজীৱনীসমূহ গতিকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদিহে আজিৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আহক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ ছদ্মনাম আৰু প্ৰকৃত নাম অসমীয়া সাহিত্যত সাহিত্যিকসকলৰ ছদ্মনাম আৰু প্ৰকৃত নামসমূহ অতি সহজতে কেনেদৰে মনত ৰাখিব চাওঁ আহক প্ৰথমতে আহিব কৃপাবৰ বৰবৰুৱা কৃপাবৰ বৰবৰুৱা বুলি কাক কোৱা হয় লক্ষ্মীনাথ বেজবৰুৱা কাৰণ তেওঁ কৃপাবৰ ছদ্মনামেৰে কেইবাখনো পুথি ৰচনা কৰিছে গতিকে তেওঁক কৃপাবৰ বৰবৰুৱা ছদ্মনামেৰে নামাঙ্কিত কৰা হয় আৰু তেওঁ হৈছে লক্ষ্মীনাথ বেজবৰুৱা দ্বিতীয়তে আছে বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়াক বিষ্ণুপ্ৰিয়া ৰাভা ছদ্মনামেৰে জনা যায় বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া নেক্সটটো চাওঁ নেক্সটটো আছে ভৱানন্দ পাঠক ছদ্মনামটো কাৰ প্ৰকৃত নামটো হৈছে ডক্টৰ বাণীকান্ত কাকতিদেৱৰ ডক্টৰ বাণীকান্ত কাকতিদেৱক ভৱানন্দ পাঠক ছদ্মনামেৰে জনা যায় নেক্সট সঞ্জয় বা সুনীতি বা প্ৰিয় বন্ধু বুলি কাক কোৱা হয় ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াক কোৱা হয় কি বুলি কয় তিনিটা নাম আছে সঞ্জয় আছে সুনীতি আছে আৰু প্ৰিয় বন্ধু আছে তিনিটা ছদ্মনামেৰে জনা যায় ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ডাঙৰীয়াক নেক্সটটো আছে নীলা বাইদেউ তেওঁৰ নামৰ পৰা আহিছে নীলা বাইদেউ কাক কোৱা হয় নিৰ্মলপ্ৰভা বৰদলৈ ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউক কোৱা হয় নীলা বাইদেউ বুলি নেক্সটটো চাওঁ নেক্সটটো হৈছে যদু ছদ্মনামটো কাৰ যদু হৈছে যতীন্দ্ৰনাথ দুৱৰা কবি যতীন্দ্ৰনাথ দুৱৰাৰ নেক্সটটো চাওঁ নেক্সটটো হৈছে বীণা বৰুৱা বা ৰাচনা বৰুৱা দুটা ছদ্মনাম আছে বীণা বৰুৱা আছে আৰু ৰাচনা বৰুৱা আছে কাৰ ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ ছদ্মনামটো কি দুটা ছদ্মনাম আছে এটা হৈছে বীণা বৰুৱা আৰু এটা হৈছে ৰাচনা বৰুৱা নেক্সটটো চাওঁ নেক্সটটো সকলোৱে জনাজাত সকলোৱে জানেই ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নামটো হৈছে ডক্টৰ ইন্দিৰা গোস্বামী হৈছে প্ৰকৃত নাম আৰু ছদ্মনামটো হৈছে ডক্টৰ মামণি ৰয়ছম গোস্বামী নেক্সটটো চাওঁ নেক্সটটো হৈছে পদ্মিনী ছদ্মনামটো কাৰ নলিনীবালা দেৱী আইতা বুলিও কোৱা হয় আইতা নলিনীবালা দেৱী পদ্মিনী হৈছে ছদ্মনামটো নেক্সট 10 নম্বৰটো হৈছে গুৰুদত্ত কাৰ হৈছে গুৰুদত্ত হৈছে গুণাভিৰাম বৰুৱা ডাঙৰীয়াৰ ছদ্মনামটো কি গুৰুদত্ত নেক্সটটো চাওঁ নেক্সটটো হৈছে কাঞ্চন বৰুৱাৰ ছদ্মনামটো কাৰ ছদ্মনামটো হৈছে ভুৱন মোহন বৰুৱা তেখেতৰ এখন বিখ্যাত উপন্যাস আপোনালোকে সকলোৱে জানেই চাগে উপন্যাসখন কি অসীমত যাৰ হেৰাল সীমা এখন তেওঁৰ বিখ্যাত উপন্যাস গতিকে আহিব পাৰে কাঞ্চন বৰুৱা ছদ্মনামেৰে লিখা উপন্যাসখনৰ নামটো কি তেতিয়া আমি ক'ব লাগিব কি অসীমত যাৰ হেৰাল সীমা আৰু প্ৰকৃত নামটো কি আছিলে প্ৰকৃত নামটো আছিলে ভুৱন মোহন বৰুৱা নেক্সটটো চাওঁ নেক্সটটো হৈছে নিৰঞ্জন ফুকন ছদ্মনামটো কাৰ ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াৰ ছদ্মনামটো হৈছে নিৰঞ্জন ফুকন 13 নম্বৰটো চাওঁ স্বামী অভগানন্দ বা অজগৰ কাৰ সৈয়দ আব্দুল মালিক ডাঙৰীয়াৰ ছদ্মনাম দুটা আছে স্বামী অভগানন্দ বা অজগৰ নেক্সটটো চাওঁ অসম চিত্ৰদাস দুটা আছে অসম আৰু চিত্ৰদাস আছে কাৰ অতুল চন্দ্ৰ হাজৰিকা দেৱৰ ছদ্মনামটো কি অসম আৰু চিত্ৰদাস মনত ৰাখিব পৰীক্ষা ফালৰ পৰা কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ দেই এনেকুৱা নামবোৰ নেক্সটটো চাওঁ নেক্সটটো আছে এখুত ককাইদেউ ন আইতা সীমা দত্ত কাৰ কবি নৱকান্ত বৰুৱা ডাঙৰীয়াৰ ছদ্মনামটো হৈছে এখুত ককাইদেউ ন আইতা সীমা দত্ত আৰু আছে তেখেতৰ ছদ্মনাম আপোনালোকে মোক বিচাৰি পেলাই মোক কমেণ্ট ছেকশ্যনত জনাবচোন কি আছিলে তেতিয়া মই গম পাম আপোনালোকে নিশ্চয় এই ছদ্মনামবোৰ পঢ়িছে বা জানে নেক্সটটো চাওঁ এন্দি খুৰা কাক কোৱা হয়
ডাক্তৰ নগেন দত্তক কি বুলি কোৱা হয় ইন্দি খুৰা মনত ৰাখিবলৈ সহজ ইন্দি খুৰা কাক কোৱা হয় ডাক্তৰ নগেন দত্তক 17 নম্বৰটো আছে অষ্টবক্ৰ কাক কোৱা হয় কমলাকান্ত ভট্টাচাৰ্য ডাঙৰীয়াক অষ্টবক্ৰ মনত ৰাখিব অষ্টবক্ৰ তাৰ পিছৰটো আছে জ্ঞান পূজাৰী ছদ্মনামটো কি হৈছে অজয় দলে ছদ্মনামেৰে পৰিচিত সাহিত্যিকগৰাকীৰ নাম কি জ্ঞান পূজাৰী পৰীক্ষাত কিন্তু এনেধৰণে কুৱেশ্যনবোৰ আহিব নেক্সটটো চাওঁ ভুলাই শৰ্মা কোন ৰজনীকান্ত বৰদলৈ ডাঙৰীয়াক কি ছদ্মনামেৰে জনা যায় ভুলাই শৰ্মা নেক্সটটো চাওঁ বিহগুটি বৰা বুলি কাক কোৱা হয় বেণুধৰ শৰ্মাক কি বুলি কোৱা হয় বিহগুটি বৰা বুলি কোৱা হয় ইয়াৰ পিছত আছে শিলভদ্ৰ বুলি কাক কোৱা হয় ৰেৱতী মোহন দত্ত চৌধুৰীক কি বুলি কোৱা হয় শিলভদ্ৰ নেক্সট আছে স্বৰ্ণ বৰুৱা বা সোণাৰাম চাঁদ কাক কোৱা হয় হেমচন্দ্ৰ বৰুৱা নেক্সট আছে ৰঞ্জু হাজৰিকা আচল নামটো হৈছে কুমুদ হাজৰিকা তেওঁ ৰঞ্জু হাজৰিকা ছদ্মনামেৰে কেইবাখনো থ্ৰিলাৰ যদি আমি কওঁ ৰহস্য ঘন উপন্যাস তেওঁ ৰচনা কৰিছে কোনে কুমুদ হাজৰিকা প্ৰকৃত নাম হৈছে কুমুদ হাজৰিকা কিন্তু ছদ্মনামটো কি তেওঁৰ ছদ্মনামটো হৈছে ৰঞ্জু হাজৰিকা নেক্সটটো চাওঁ নেক্সটটো হৈছে সৌৰভ কুমাৰ চলিহাৰ ছদ্মনামটো কাৰ সুৰেন্দ্ৰনাথ মেধি নেক্সটটো চাওঁ নেক্সটটো হৈছে হয়বৰ অভয়াপুৰী কাৰ ছদ্মনামটো হৈছে পাৰ্বতী প্ৰসাদ বৰুৱা ডাঙৰীয়াৰ ছদ্মনামটো হৈছে হয়বৰ অভয়াপুৰী এইকেইটা আছিল থুলমূলকৈ ছদ্মনাম আৰু প্ৰকৃত নাম এতিয়া আমি যাওঁ সাহিত্যিকসকলৰ আত্মজীৱনীসমূহ প্ৰথম আছে মোৰ জীৱন সোঁৱৰণ এইখন সকলোৱে জানি মোৰ জীৱন সোঁৱৰণ কাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথমতে অসমীয়া সাহিত্যত গুণাভিৰাম বৰুৱাই 1880 চনত লিখা আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ আধুনিক অসমীয়া সাহিত্যৰ প্ৰথমখন জীৱনী গ্ৰন্থ আৰু আত্মজীৱনী দুইটা কিন্তু এটা মুদ্ৰাৰ ইপিঠি সিপিঠি আত্মজীৱনী বুলি ক'লে নিজৰ জীৱনক লৈ পেলাই লিখা হয় আৰু জীৱনী বুলি যদি কওঁ তেতিয়াহ'লে অন্য এজন ব্যক্তিৰ জীৱনৰ ওপৰত লিখে প্ৰথমখন জীৱনী বুলি ক'লে অসমীয়া সাহিত্যৰ 1880 চনৰ কোনখনৰ কথা কোৱা হয় 1880 চনৰ গুণাভিৰাম বৰুৱাই লিখা আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ এইখনেই প্ৰথম জীৱনী গ্ৰন্থ বুলি জনা যায় ইয়াৰ পিছত লক্ষ্মীনাথ বেজবৰুৱাই তেনেকৈ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ তেনেদৰে লিখি গৈ আছিলে এতিয়া আত্মজীৱনীৰ কথা ক'বলৈ গ'লে মোৰ জীৱন সোঁৱৰণ লক্ষ্মীনাথ বেজবৰুৱাই লিখা তেওঁৰ নিজৰ আত্মজীৱনীখন হৈছে মোৰ জীৱন সোঁৱৰণ নেক্সটখন হৈছে মোৰ সোঁৱৰণী এইখন হৈছে পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি অসম সাহিত্য সভা 1917 চনত হৈছিল ক'ত অধিৱেশনখন প্ৰথম হৈছিলে শিৱসাগৰত হৈছিলে গতিকে এইবোৰ জনা কথা গতিকে এনেদৰে মনত ৰাখিব যদি মই তেওঁ আত্মজীৱনীখনৰ নাম জানিলোঁ কোনে লিখিছে পদ্মনাথ গোহাঁই বৰুৱা গতিকে তেওঁৰ ৰিলেটেড আমি যদি ডাটাবোৰ চাওঁ তেতিয়া তেনেকৈ আমি মনত ৰাখিব পাৰোঁ কি হ'ব 1917 চনত কি হৈছিলে 1917 চনত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন হৈছিলে ক'ত হৈছিলে শিৱসাগৰত হৈছিলে গতিকে এনেদৰে ৰিলেটেড আমি বস্তুবোৰ চাব পাৰোঁ নেক্সটটো হৈছে কি আত্মানুসন্ধান কোনে লিখিছিলে হোমেন বৰগোহাঁই ছাৰে লিখা আত্মজীৱনীখন নামটো কি হৈছে আত্মানুসন্ধান নেক্সটখন চাওঁ এৰি অহা দিনবোৰ কাৰ আইতা নলিনীবালা দেৱীৰ নেক্সট মোৰ জীৱন ধুমুহা এচাতি কাৰ অম্বিকাগিৰি ৰায়চৌধুৰী আত্মজীৱনীখনৰ নামটো হৈছে মোৰ জীৱন ধুমুহা এচাতি বিশ্বাস আৰু সংশয়ৰ মাজেদি নিৰুপমা বৰগোহাঁইৰ নেক্সট জীৱন বৃত্ত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ডাঙৰীয়াৰ আত্মজীৱনীখনৰ নামটো হৈছে কি জীৱন বৃত্ত নেক্সট জীৱন স্মৃতি অমিয় কুমাৰ দাসৰ জীৱন স্মৃতি নেক্সট মই এটি যাযাবৰ কাৰ নামৰ পৰাই ওলাই গৈছে মই এটি যাযাবৰ সেইটো তেওঁ গীতেই গতিকে কাৰ এখন ডক্টৰ ভূপেন হাজৰিকাৰ আৰু শেষৰখন আধা লিখা দস্তাবেজ সকলোৱে নামটো শুনিছেই কাৰ ডক্টৰ মামণি ৰয়ছম গোস্বামী তেওঁৰ আন এটা নাম কি ইন্দিৰা গোস্বামী গতিকে আজিলৈ ইমানেই যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব
যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব যাতে আৰু ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকে চাই থাকিবলৈ পায় গতিকে আজিলৈ ধন্যবাদ